ফ্ৰেন্ডছ, কি খবৰ আপোনালোকৰ? মই ৰিম্পী আহিছোঁ আপোনালোকৰ মাজলৈ নতুন এটা ভিডিঅ'টো চাই কেনেকুৱা পায় জনাবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো কিন্তু সকলোৱে সম্পূৰ্ণ কৰি চাব দেই, নোচোৱাকৈ নাথাকিব কিন্তু। আৰু কেনেকুৱা লাগে কি কমেণ্ট কৰি জনাব, আৰু লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব যি আছে চব কৰি দিব দেই। আজি ভিডিঅ'টো অলপ বেলেগ হ'বলৈ গৈ আছে, ভিডিঅ'টো সকলোৱে চাব দেই, বেলেগ হ'ব কিন্তু আজি ভিডিঅ'টো। নকওঁ বাৰু, চাই থাকক আপোনালোকে, গম পাব চাই থাকিলে ভিডিঅ'টো। সেইটো বেলেগকৈ আছে। এজনী আমাৰ CRP বাইদেউ কেনেকুৱা লাগিছে? ধুনীয়া লাগিছে, ভালকৈ কৰিব দেই, সকলোৱে চাব দেই নাটকখন। এজনী আমাৰ মামী হয়, এজনী মামী হয়। কি পাত লৈছে বোলে আজি? বৰষা পাত লৈছে, ভালকৈ কৰিব দেই। ভালকৈ কৰিব আকৌ, ভালকৈ কৰিম দিয়া। চাব আপোনালোকে, চাব আকৌ সঁচাকৈ কৰি আছো, এই ভিডিঅ' কৰি আছো দেখোন। এইজন হৈছে নাটকখনৰ মানুহজনী, মানে মানুহজন আৰু যিজন মতা মানুহ হ'ব নবীন। তিনিআলিত কৰিব লাগে, ৰাস্তাৰ মাজত কৰিব লাগে, কাৰণ বাটচৰা নাট যিহেতু সেইকাৰণে ৰাস্তাত কৰিব লাগে। এইফালে আছে স্কুলখন, তিনিআলি হয়, তিনিআলিৰ লগতে দোকানখনো আছে। দোকানখনৰ সন্মুখতে কৰা হৈছে বাৰু নাটকখন। কেনেকুৱা হয় কি হয় নাজানো, কোনো ৰিহাৰ্চল নোহোৱাকৈ কৰা হৈছে নাটকখন। এইফালে মানে পূৰা ৰেডি হৈ আছে আৰু নাটকখন কৰিবৰ কাৰণে ড্ৰেছ মানে কাপোৰযোৰ পিন্ধিছে আৰু চাই থাকিব নাটক। মোৰ মানুহজনে মোৰ ঘৰত মদ খাই সদায় অত্যাচাৰ কৰি থাকে। ব'লাচোন ব'লা, মই তেওঁক বুজামগৈ। যদি আপোনাক মোৰ ঘৰত দেখা পায়, মোৰ মানুহজনে আপোনাক অপমান কৰে, তেতিয়া নকৰে, মই ক'লে তেওঁ বুজি পাব। ব'লা। বাইদেউ ক'লে যা। ৰুবি হাজবেণ্ডে বোলে তেওঁক বৰ শাৰীৰিক মানসিক অত্যাচাৰ কৰে। আহাচোন আমি দুইজনীয়ে গৈ অলপ বুজাওঁ। দাদা আছেনে? আছোঁ আহক। আহকচোন, আপুনিও বহক। আপোনাৰ লগত অলপ আলোচনা কৰিব লগা আছে। দাদা, আপুনি বোলে ৰোগীক শাৰীৰিক মানসিক অত্যাচাৰ কৰে, আকৌ মাদক দ্ৰব্যও ভক্ষণ কৰে। ৰবি, মই তোমাক কেতিয়া অত্যাচাৰ কৰিলোঁ? কি অত্যাচাৰ কৰিলোঁ? মইতো আপুনি সদায় মদ খাই বুলি পেলাই CRP বাইদেউৰ আগতহে কৈছোঁ। মদ খাই পেলাই মোক অত্যাচাৰ কৰে বুলি মই CRP বাইদেউৰ আগতহে কৈছোঁ। পুলিচৰ ওচৰত যাই পেলাইতো কোৱা নাই। দাদা, আপুনি এইবোৰ কাম নকৰিব, এইবোৰ ভাল কথা নহয়। আপুনি মদ খাই আহি ঘৰত গণ্ডগোল কৰে, ৰোগীক মানসিক অত্যাচাৰ কৰে, এইটো নীতিগত কাম নহয়। আমি আজি আত্মসহায়ক গোটে ওলাই আহিছোঁ যে মানুহ কৰি মাদক দ্ৰব্য ধ্বংস কৰি আত্মসহায়ক গোটে সদায় সজাগ আৰু সচেতন নাগৰিক হ'ব লাগিব। আজি আপোনাৰ আছে কাইলৈ দেশৰ নাগৰিক। আজি শুনোৱাৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'ল। যদি আজি আপোনাৰ শিশুটো আমাৰ মাজতে ভৱিষ্যতলৈ গৈ যদি এজন সুনাগৰিক হয়, মুখ্যমন্ত্ৰী আমাৰ মাজৰ পৰাই ওলাই যায়, তেতিয়া আমাৰ কিমান গৌৰৱ হ'ব। আজি আত্মসহায়ক গোটে এইটো পদক্ষেপ লৈছোঁ যে সচেতন আৰু সজাগতা হৈ আমি নাৰী হৈ পেলাই সদায় উন্নত মানদণ্ড কাম কৰিম, বেয়া বস্তু পৰিত্যাগ কৰিম। সেইবোৰ কথা আপোনালোকে শিকিব, বুজিব। আজি যদি আপুনি মদ খাই আহি ঘৰত গণ্ডগোল কৰি থাকে, আপোনাৰ ল'ৰাটোৱে বেয়া আৰ্হিটো ল'ব, ভাল আৰ্হিটো ল'বলৈ আপুনি আগুৱাই লৈ যাব লাগিব। বাইদেউ মোক ক্ষমা কৰি দিয়ক, আজিৰ পৰা আৰু এনেকুৱা কাম মই নকৰোঁ। ৰবি, মোক ক্ষমা কৰি দিবা দেই, আজিৰ পৰা আৰু এনেকুৱা নকৰোঁ। আমি যাওঁ, তোমালোকে ভৱিষ্যতলৈ এনেকৈ থাকিবা। ৰুবিক আৰু আত্মসহায়ক গোটৰ মিটিঙলৈ যাব দিব, কেইটাক ভাল যত্ন ল'ব, পঢ়া শুনা লক্ষ্য ৰাখিব। আকৌ ঠিক আছে বাৰু, আমি আহিছোঁ হা, তোমালোকে ভালকৈ থাকিবা। বাইদেউ, বাইদেউ আপোনালোকে ক'ৰ পৰা আহিলে? এই ৰুবি হাজবেণ্ডে ৰুবিক সদায় অত্যাচাৰ কৰে। ৰুবিয়ে আজি মাতিলে, আমি দুয়োগৰাকী হৈ তেওঁক বুজাই থৈ আহিলোঁ।
আজি যাতে এনেকুৱা অত্যাচাৰ ভৱিষ্যতলৈ নকৰে আজি আমি তেওঁলোকক বুজাই বঢ়াই ভৱিষ্যতৰ বাণী এটা দিলোঁ তেওঁ বুজি পালে ভৱিষ্যতে আৰু তেওঁ মদ নাখায় তোমালোকে সেইটো অলপ চাবা হয় নেকি ভালে কৰিলে বাৰু তেওঁলোকৰ দৰে যদি আৰু 2-4 ঘৰক যদি আমি এনেকৈ বুজাব পাৰোঁ তেতিয়াহ'লে আমাৰ গাঁওখন আমাৰ দেশখন আমাৰ সমাজখন উন্নতি হ'ব ঠিকে আছে বাৰু ঠিক আছে আহোঁ আহা আহিবা বুজিছানে সন্ধিয়া ওলাই আহিবা এই আন্ধাৰ হ'ব লাগিব অকণমান বেয়া ভিডিঅ' কৰি আছে নাটকখন দিবা বাই বাই দি দিয়ে আমি এখন নাটক কৰিলোঁ চাব কেনেকুৱা হৈছে ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব কৈ দিয়ক ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব তেতিয়াহ'লে ভিডিঅ'টো আজিলৈ ইমানতে খাবনি মাৰিছোঁ বাই বাই বুলি কৈ দিয়ক চবে বাই বাই